তিনিচুকীয়াৰ এটিএমত নিগনিৰ সাৰ্জিকেল ষ্ট্ৰাইক। নিগনিৰ সাৰ্জিকেল ষ্ট্ৰাইকত তছনছ 12 লক্ষাধিক টকা। প্ৰধানমন্ত্ৰী মোদীয়ে বিমুদ্ৰাকৰণেৰে কলা ধনৰ বিৰুদ্ধে কৰিছিল সাৰ্জিকেল ষ্ট্ৰাইক। এতিয়া প্ৰধানমন্ত্ৰীয়ে প্ৰচলন কৰা 2000 টকীয়া নোটৰ ওপৰত সাৰ্জিকেল ষ্ট্ৰাইক কৰিলে নিগনিয়ে। শুনি নিশ্চয় আচৰিত হৈছে। তেন্তে চাওক তিনিচুকীয়াৰ এটিএমত ওলোৱা নিগনিয়ে কোটা 12 লক্ষাধিক টকাৰ এই দৃশ্য। তিনিচুকীয়াৰ SBI লাইভ পুলিৰ গাৰ্গ মটৰ্ছৰ সমীপতে থকা এই এটিএমটোত ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল প্ৰায় 12,38,000 টকাৰ 500 আৰু 2000 টকীয়াৰ ফটা নোট। ফিছ নামৰ এটা কোম্পানীৰ তত্বাৱধানত আছিল এই এটিএমটো। FIS নামৰ এটা কোম্পানীয়ে চলাই থকা তত্বাৱধানত থকা এই এটিএমটোত আচলতে 11 তাৰিখে ৰিপেয়াৰিঙৰ বাবে আহিছিল। প্ৰায় 20 মেৰ পৰা এই এটিএমটো বন্ধ হৈ আছিল, বিকল হৈ পৰি আছিল আৰু ৰিপেয়াৰিঙৰ বাবে আহোঁতে মেচিন খোলোতে ধৰা পৰে এই সমগ্ৰ ঘটনা। 12,38,000 টকা নিগনিয়ে কুটি শেষ কৰিলে এইটো এটিএমতে। 19 মেত কোম্পানীটোৰ কৰ্মচাৰীয়ে এটিএমত জমা কৰিছিল 29,48,000 টকা। কিন্তু 20 মেৰ বিয়লিৰ পৰা বিকল হৈ পৰাত বন্ধ হৈ আছিল এটিএমটো। মেচিনটো মেৰামতিৰ বাবে খুলিবলৈ লোৱাৰ সময়তে 11 জুনত পোহৰলৈ আহে সমগ্ৰ ঘটনা। 26 তাৰিখৰ পৰা এইটো বিকল্প হৈ আছিল। 26 তাৰিখৰ পৰা বিকল্প হৈ আছিল মোটামুটি। মই 5 তাৰিখে ইয়াৰ পৰা ওলাই গ'লো। এতিয়া মই 14 তাৰিখে বেক কৰি আছো, তেতিয়া মই শুনি পালো যে এটিএমটো যে নিগনিয়ে পইচা কুটি দিলে। ইতিমধ্যে বেংক কৰ্তৃপক্ষইও এটিএমটোত 12 লাখৰো অধিক টকা নষ্ট হোৱাৰ কথা স্বীকাৰ কৰিছে। পইচা ডেমেজ হৈছে, নিগনিয়ে কুটিছে নে নাই কুটা সেইটো আইডেণ্টিফাই কৰিবৰ কাৰণে FIS দিছে। এপ্ৰক্সিমেট আমি গম পাইছোঁ 38,000। ইফালে মেচিনটোতে অক্ষত অৱস্থাত উদ্ধাৰ হোৱা 17,10,000 টকা তিনিচুকীয়াৰ SBIৰ চিৰাপত্তিৰ মুখ্য শাখাত কোম্পানীটোৰ কৰ্তৃপক্ষই জমা কৰিছে। ঘটনা সন্দৰ্ভত ফিছ নামৰ প্ৰতিষ্ঠানটোৱে তিনিচুকীয়া সদৰ থানাত এজাহাৰো দাখিল কৰিছে। কিন্তু স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে, এটিএম মেচিনটোৰ ভিতৰত কেনেকৈ সোমাল নিগনি? ঘটনাৰ আঁৰত আছে নেকি আন কিবা ৰহস্য? প্ৰকৃত তদন্ততহে স্পষ্ট হ'ব সকলো। তিনিচুকীয়াৰ পৰা পৰিস্মিতা গগৈ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।